ভবানো এই দিয়ক Hey guys, কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল তো গাইজ আজি গৈ আছোঁ ডাম্বুক ডাম্বুকত কি দেখাম চব দেখাই থাকিম মানে কলেজ পিকনিক যাম আৰু এতিয়া ধুনীয়াকৈ ওলাই মেলি লওঁ তাৰপাছত ধুনীয়াকৈ কলেজ যাম কলেজৰ পৰা ডাম্বুক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ A few minutes later তো গাইজ এতিয়া ধুনীয়াকৈ ওলাই মেলি ল'লোঁ এতিয়া ধুনীয়াকৈ ডিম্পুহঁতৰ ঘৰত যাওঁ তাৰপাছত কলেজ যাওঁ বলক ডাইৰেক্ট ডিম্পুহঁতৰ ঘৰত লগ পাওঁ ধুনীয়াকৈ এতিয়া তলাটো খোলোঁ অকণমান বাহিৰত পোহৰ হৈছে তো গাইজ এতিয়া ফাৰ্ষ্ট টাইম বাইক লৈ যাব লাগিব তো বাইক আছে ইয়াত বাইক ষ্টাৰ্ট দিওঁ ধুনীয়াকৈ তো গাইজ বাইক হৈ গ'ল ষ্টাৰ্ট এতিয়া যাওঁ ডিম্পুহঁতৰ ঘৰত তাৰপাছত দেখাই থাকিম আৰু কি হয় কি নহয় তো ধোঁৱা কেনে ওলাইছে দেখিছে নাই তো ব'লক 1 hour later এইপিনে এজনা কিবা কি বনাই আছে পাস্তা বনাই আছে মই সিহঁতখন এবাৰ ৰৈ আছোঁ এইপিনে এজনাই পাস্তা বনাই আছে আৰু কিবা ৱৰ্ড আছে যদি কৈ যায় আমাৰ হৈ গ'ল এই জল্দি ওলা যা ওলা তো গাইজ এতিয়া দেৰি হৈছে জল্দি যাওঁ এইটো ওলাই যাওঁতে বহুত টাইম কৰিলে জল্দি যাওঁ আহিছোঁ দেই হা বাইকখন ইয়াত আছে এইটো হেলমেটটো লৈ লওঁ মই হেলমেটটো নিপিন্ধোঁ কৈ যাওঁ খালোঁ আৰু এনেও গালি খামেই বাছ ৰখি আছে বাই বাই দেই চাওঁতে চাওঁতে আমি পাছিঘাট পালোহি এয়া পাছিঘাটৰ টাউন Two hours later আহি এতিয়া কৈছোঁ আকৌ হা ভবানো এই দিয়ক ৰাস্তা বেয়া হালত বেয়া হৈ গৈছে আমাৰ আপোনালোকে ডাম্বুকত খোৱাতকৈ ভাল প্লেচ আছে জেংৰাই লিভিং স্কুল সেইবিলাক লেখক ডাম্বুক আহিছে আমাক ফাটি গৈছে এতিয়া গৈ পোৱা নাই আৰু বহুত সময় আছে নহ'লে পিকনিক খাওঁনে ফাটে বক্স আনিছিলোঁ বক্স লাহেকৈ লৈ গৈছে তাত বজোৱা নাই অকণ পিছত হৰিনাম বজাম গৈ আছোঁ পিছৰখিনি পিছত গৈ আছোঁ দেই থেংক ইউ দেই এইকেইটা টাৰ্ণিং চোৱা তো গাইজ বৰ্তমান সময়ত আমি পালোহি ডাম্বুক এইখনেই ডাম্বুক এতিয়া বাছৰ পৰা বস্তুবোৰ নমাওঁগৈ ধুনীয়াকৈ সেইপিনে ডিম্বু বস্তু কৈহে অনুভৱ কৰি দিয়া আকৌ এইপিনে হা এইপিনে পাহাৰখন দেখিছে নাই এতিয়া বস্তু কঢ়িয়াই তললৈ গৈ আছোঁ ধুনীয়াকৈ
বহুত ধুনীয়া লাগিছে তো এতিয়া পিকনিক এটা প্লেচ এটা বিচাৰি বিচাৰি ধুনীয়াকৈ মানে আমি তিনিটা বেগ ডিম্পু দুখন হাত খালী খাই আহিছোঁ ভাল ধানকেইটা খাই আহিলোঁ মানে তহঁতৰ ঘৰত সেইকেইটা ভাত তোক খোৱা বুলি নকয় দেই মই হ'লেওতো খালোঁ ন এই ইয়াত ন ট্ৰেভেলাৰ আহে সৰু গাড়ীবিলাক আহিব তো এতিয়া পিকনিকৰ প্লেচ এটা বিচাৰি লওঁগৈ তাৰপাছত লগ পাই আছোঁ লং ব্লগ নহয় 6 মিনিট 5 মিনিট এনেকুৱা হ'ব জেগাত খানা খাম বুলি ভাবিছিলে সেইটো জেগা পালোহি এতিয়া এইটো তাৰপাছত আমি ইয়াতে খাম চ' যি পাওঁ দেখাই থাকিম আপোনালোকক তাৰপৰা এইটো ভৈৰৱ আছে হাঁহ এটা কৈ দিয়া সন্তোষ তো চাই থাকক ভিডিঅ'টো তো গাইজ এইপিনে শাক পাচলি কুটিব লৈছে খানা খাবলৈ A few minutes later. তো আমি এইপিনে ব্ৰেড লৈ ব্ৰেকফাষ্ট কৰিব লৈছোঁ এইপিনে লগৰখিনিকো মাতিছে ছাৰে চ' এয়া ছোৱালীখিনিয়ে শাক পাচলি কাটি আছে তো গাইজ দাম্বুক আহিছোঁ এইপিনে কিবা এটা কৈ দিয়া কিবা এটা জাষ্ট কিবা এটা তো এইফালে গোটেইখন ফটো মাৰি আছে আৰু সেইপিনে মানে ভোজ বনি আছে হয়নে চাম বুলি ভাবা একেটা কথা আগত লেখা আছে না পষ্ট এখন লাইন লিখিব লাগিব তো পষ্ট এটা দেখি পালো ফটো কেনে চাওকচোন আপোনালোকে 1 hour later. তো গাইজ মুখত ভাষা নাই মানে ক'বলৈ কিমান ধুনীয়া চাওকচোন তো গাইজ দাম্বুকৰ ৰাস্তাত খোজকাঢ়ি ফুৰিছোঁ এনে খোজকাঢ়ি কেনেকুৱা লাগিছে কিন্তু বহুত ভাগৰ লাগিছে জানো তো ৰাস্তা একদম এছ কাটিং নে ডব্লিউ কাটিং ধৰিব পৰা নাই ধুনীয়াকৈ ৰাস্তা চাওক তো গাইজ ফটো মাৰিবলৈ ইয়াত আহিছোঁ আপোনালোকে চাওক কি ধুনীয়া তো এতিয়া তলত যাওঁ গোটেই খোপা তলত গৈছে এখোপা তো এইপিনে তলত যাব লাগিব A few minutes later. তো গাইজ খানা হেনো হ'ল চ' এতিয়া খানা খাবলৈ যাওঁ এইপিনে ফটো মাৰিব লাগিব নেকি ক'ত ব'লা A few minutes later. চবেই হাঁহ এটা কৈ দিয়া তো গাইজ এতিয়া চাওঁতে ভাতটো হৈ গ'ল এইপিনে হেপী বাৰ্থডে পাৰ্টি নোখোৱালা যে কেতিয়া খাম কৰি কেলা ওপৰকে খোজকে গৈ আছে এটা 50 টকা 20 টকা এনেকৈ লৈ আছে তো গাইজ ভাতটো হৈ গ'ল তো গাইজ খানাত যদি বিহু নহয় তেন্তে কেনেকৈ হ'ব এয়া বিহু ডেন্স
পিকনিক খাবলৈ আহিলে নহ'ব বস্তু কঢ়িয়াব লাগিব বহুত গধুৰ দাঙিব পৰা নাই ইমান গধুৰ গোটেইখনে এটা এটা বস্তু কঢ়িয়াই লৈ গৈছে খানা খাই হৈ গ'ল এতিয়া সেইপিনে বক্সডাল দাঙিছে সেইপিনে চ' এতিয়া ধুনীয়াকৈ গৈ আছোঁ ওপৰলৈ সেইপিনে নোৱাৰি গাঁও দেই ধুনীয়াকৈ বাছৰ ওচৰলৈকে লৈ যাওঁ ডাইৰেক্ট বাছত লগ পাই আছোঁ নেকি তো গাইজ বাছ পালোহি এইপিনে ইমান ভাব লাগিছে এইটো পাগল হ'ল এতিয়া ধুনীয়াকৈ গৈ থাকিম কি হালা তোমাৰ बहुत तेज हो रहा है बहुत तेज हो रहा साल एंटरटेनमेंट कोई से राम ने अपने फिल्म बनाया वाला फिर बाबा लगे एकदम बिजी बिना তো গাইজ কালি ৰাতি আহি পোৱাও দেৰি হ'ল আৰু ফোনটো ছুইচ অফ হৈ গ'ল সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল তো এতিয়া মৰ্ণিং উঠি কিনে কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভ্লগৰ সৈতে নতুন ঠাইৰ সৈতে পুনৰ লগ কৰাৰ আশা আজিলৈ বাই